আমি আজি গৈ আছোঁ জিলমিল জোনাক ইউটিউব চেনেলৰ শ্বৰ্ট ফিল্ম এটাৰ শ্বুটিঙলৈ। আমাৰ মনে কেমেৰা কৰিব, বৰ্তমানো মনে কেমেৰা কৰি আছে, মই গাড়ী চলাই আছোঁ। তো প্ৰথমে আমি বাবুৰ ফাৰ্মাচীলৈ যাম। আমি আহি বাবুৰ ফাৰ্মাচীত পালোঁ। এতিয়া আমি গৈ আছোঁ শ্বুটিং প্লেচলৈ। আজি কামাখ্যা মন্দিৰৰ পিছফালে শ্বুটিংটো হ'ব। আজি আমি এটা খুব ধুনীয়া শ্বুটিঙত আছোঁ জিলমিল জোনাকৰ জোনতৰালি বুলি এখন শ্বৰ্ট ফিল্ম। আপোনালোকে চাব, খুব সোনকালে ৰিলিজ হ'ব। আমি এসপ্তাহৰ ভিতৰতে কাম সমাপ্ত কৰি ৰিলিজ দিম। ওটা কি ডাইৰেক্টৰ নেকি? ডাইৰেকশ্যন কৰি আছোঁ। কি বাতন দেখো সাইকেল লাগি আছে, দূৰত যা, অলপ পিছত যা। নতুন মোবাইল আৰু নতুন ব্লগ তুলৈ মনত পৰি যোন বুকুখন বিষাইচোন কাক দিলে এইটো? নকৰে বোলে কাম, কিবা বেয়া পাইছে এইটো হিৰ' বেয়া পাইছেতো আপোনালোকক দেখুৱাম। আহিল আৰু নহয়, মোবাইল ধৰিব নোৱাৰো, ওলাই যা। আপোনালোকক AR-H ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমাৰ জিলমিল জোনাকৰ শ্বুটিং চলি আছে। ইতিমধ্যে আমি ষ্টাৰ্ট কৰিলোঁ কেতিয়াবাই। এতিয়া আমাৰ প্ৰথম শ্বটটো কমপ্লিট হৈ গৈছে। তাৰপিছত এতিয়া আমাৰ নেক্সট শ্বট চলি আছে। সেইফালে আমাৰ মুন ক'ত, এই সিজন আমাৰ কেমেৰামেন, এইফালে আমাৰ মুন হিৰ', আমাৰ হিৰ'য়ে চাই আছে কি হৈ আছে, ক'ত কেনেকুৱা। আৰু আমাৰ এইটো ধুনীয়া এটা ষ্টৰী জোনতৰালি, তো খুবেই ভাল, ধুনীয়া ষ্টৰী লিখিছে আমাৰ বাবুদাই লিখিছে। তুমি লিখিছা? মই চৰি দেই গাইজ, এইটো আমাৰ মুনমুনদাই লিখিছে, বাবুদাই লিখা নাই বাৰু। তো আমাৰ চলি আছে ইয়াত কেনেকৈ কি হয়, কেনেকৈ কি হ'ব, আৰু লোকেশ্যন বেলেগ বেলেগ ঠাইত হ'ব। তো আমাৰ বৰ্তমান ইয়াতে হৈ আছে, আমাৰ কামেশ্বৰ মন্দিৰৰ কাষতে হৈ আছে। তো আপোনালোকে এইটো চলি আছে, চাব সকলোৱে। এইখিনিয়ে আৰু আগলৈকে কি হয় আপোনালোকক দেখুৱাম। খাইফা ষ্টৰিটো কেনেকুৱা কি হ'ব, আগলৈকে ভাল হ'ব নে বেয়া হ'ব, দুখ লগা। ষ্টৰিটো খুব ধুনীয়া ষ্টৰি হয়, এটা ধুনীয়া গাঁৱলীয়া ৰোমান্টিক ষ্টৰি। ষ্টৰিটোত আমাৰ ইফালে অভিনয় কৰিছে আৰু তুমি কিয় নকৰা? এইটো ষ্টৰি মই লিখি দিছোঁ, মই এইটো ষ্টৰি ডিৰেকশ্যন কৰিম বুলি কৈছোঁ। তো মই আছোঁ শ্বুটিঙত, যিমান পাৰোঁ সিমান সহায় কৰিম। বাকী হাতত আৰু বাকী আপোনালোকে চাব, নিশ্চয় চাব। আৰু যদি ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই আমাৰ চেনেলটো প্লিজ কৰিব আমাৰ জিলমিল জোনাক। আৰু এইটো ব্লগ চাব AR-H ব্লগত। ধন্যবাদ। আমি আহি গ'লোঁ বেলেগ এটা লোকেশ্যনলৈ। এতিয়া আৰু নেক্সট শ্বট চলি আছে, আমাৰ হিৰ'ৰ চলি আছে, মোৰো আছে বাৰু অকণমান পিছত। আমাৰ নবীন গাড়ীৰ লগত আছে মোৰ। এতিয়া হিৰ'ৰ সেইফালে দেখাব, সেইফালে আমাৰ এইটো ধুনীয়া এটা ৰোমান্টিক চিন হ'ব। এইটোটা মই নগেন গাড়ীৰ লগত যাই থাকিম। আপোনালোকে গোটেইখিনি ক'লে গমেই পাব, মানে এইটো নকওঁ আৰু এইটো চাব, আৰু আপোনালোকে গম পাব কি হ'ব। সেইখিনিয়ে আৰু হাই গাইস, আমার চ্যানেল সাবস্ক্রাইব করবেন নালগে, আনসাবস্ক্রাইব করলে আর লাইক দিবেন নালগে, আনলাইক করলে আর শ্বটটো চা। জোন তৰালি
আছে তোলৈ মনত পৰি যোন বুকুখন বিষাইচোন এ ৰা আৰু হোৱা নাই স্যার পাগলা আছে এই আমাক রক্ষা দিছে ও তো রাখবে খাওয়া বলি বলি দেখো আমাক রক্ষা দিছে হ্যাঁ এসো কিবা কবা নি গেল ভিডিওটো ধৰক ভিডিঅ'টো আমি যি কৰি আছোঁ ধৰক ভালভাৱে কৰি আছোঁ এতিয়া চাওক আপোনালোকে ভিডিঅ'টো আঁকোৱালি লৈ যায় সেই হিচাপে আমি কষ্ট কৰি আছোঁ তো ভাল পাম তেতিয়া আপোনালোকে আঁকোৱালি ল'ব আমি তেনেকুৱাই ভিডিঅ' এটা আমি বনাবলৈ ট্ৰাই কৰি আছোঁ যাতে আপোনালোকে চাই আমি এটা পাম আশা কৰোঁ আপোনালোকে সকলোৱে আমাক ভিডিঅ'টোক নতুন ভিডিঅ'টোক আঁকোৱালি ল'ব আমাৰ হৈ গ'ল কিছু সংখ্যক মানে কি আছে কি আছে ও জোন তৰালি মন কিয় ভুলালি ভুলাই ভুলাই কিয় খাবা ভাত বাবা না 7টা বাজি মৰি গৈছে মোৰে কি ভালবো ডিপেন কাই মই ডিপেন্ড কৰি আছো ডিপেন কাই নগেন কাই সরি ইফালে কে যাওয়াগে মই রজিত দিলে বুঝে করে কোন কমে রঙে রজিত মই নিজে বুঝা শহর থাকিব পারো তো হাই গাইস আমার যন্ত্রালি শুটিং চলি আছে জিলমিল জোনাক ইউটিউব চেনেলত বহুত দিনৰ ভিডিঅ' দিব পৰা নাই তো মিনিমাম 2 মান্থ ন 2 মান্থৰ পিছত আমি ভিডিঅ' মানে বনাইছোঁ আপোনালোকে চাওক এনেকৈ ভিডিঅ' বনাইছোঁ সকলোবোৰ দেখুৱাইছে আমাৰ ARH ব্লগত আৰু ভিডিঅ'টো আহিব অতি সোনকালে জিলমিল জোনাক ইউটিউব চেনেলত খুব ধুনীয়া এটা গাঁৱলীয়া ষ্টৰী আপোনালোকে চাই ভাল পাব বুলি বহুত আশা থাকিব মৰম দিব চাই দিব ষ্টৰীটোৰ নামটো ষ্টৰীটোৰ নাম হৈছে জন্তুৱালী ষ্টৰীটো লিখিছে মই লিখিছোঁ আৰু আব্দুলে লিখিছে আৰু মুনমুনো আছে আমি তিনিও একেলগে লিখিছোঁ ষ্টৰীটো তো মেইন কেৰেক্টাৰত আছে ইকবাল আৰু ৰজি আৰু ডাইৰেক্টৰ মই কৰিছোঁ কেমেৰা মৰিয়া কৰি আছে তো চাই থাকক আপোনালোকে থেংক ইউ কি হ'ল ক'ত আছে কি ভাল হ'ব আকৌ না ভোক লাগছে একবাৰ মাৰবানে দিয়া তহঁতে কিবা কৰি আছ নেকি এমন হ'ব লাগে এটা চটলত দে কি চাই আছে শ্বুটিং কৰোঁতে কৰোঁতে বহুত সময় হৈ গ'ল সকলোৰে ভোক লাগিছে চব ডেমেজ ভোক লাগিছে তো বোলে কিবা অলপ বেয়া লাগে খাওঁ আৰু তহঁতৰ কি ভোক লাগিছে বিল্ডিং বানাইছি আমি ইউটিউব চেনেলে পইচা দি বিল্ডিং বানাইছি এইবিলাক ব্লগ খুলিছে কেইটা চেনেল জানা 12টা ARH ব্লগ ARH এলবাম ARH রিল ARH বাংলা ARH আমি রিয়েল হিরো তারপর ARH কিবা ব্লগ ARH স্কুটি চবৰে ভোক লাগিছে সেইকাৰণে কামটো আগবাঢ়া নাই তো ভাই ভোক লাগিছে নেকি মই এনেই আছিলোঁ ভোকতে হৈ গৈছোঁ কি ক'ম আৰু দুখৰ কথা এই কপাল ধন্যবাদ চাই থাকক ফাৰ্ষ্ট ডে শ্বুটিং কমপ্লিট হৈ গ'ল এতিয়া আমি গৈ আছোঁ ঘৰলৈ তো ভিডিঅ'টো চাই কেনেকুৱা পালে লাইক কমেণ্ট কৰি জনাব থেংক ইউ ছ' মাছ